মানুহ তেওঁলোকে এৰেষ্ট কৰি আছে কাৰ নিৰ্দেশত হুঁচিয়াৰ কৰি দিছো পুলিচ বাহিনী কেইদিন মানৰ কাৰণে কাৰোবাৰ কথা শুনি একমাত্ৰ বিপিএফৰ কৰ্মী আৰু নেতাক গ্ৰেপ্তাৰ কৰা আজিৰ পৰা বাদ দিয়ক পুলিচ বাহিনী খৈৰাবাৰী থানা আৰু কালাইগাঁও থানাৰ পুলিচ বাহিনীক কৈছো ইয়াত গোট খোৱা 15,000 মানুহ আপোনালোকৰ থানা ঘেৰাও কৰিলে আপোনালোকক কোনে বচাব আপোনালোকক আমি একো অন্যায় নকৰো কিন্তু আপোনালোক নিৰপেক্ষ হোক সকলো ৰাজনৈতিক দলে নিৰ্বাচন খেলিছে মই তেওঁলোকক কৈছিলো যে এজন বিজেপিৰ কৰ্মকৰ্তাক এৰেষ্ট কৰক যদি আপোনালোকৰ ক্ষমতা আছে তেওঁলোকৰ ক্ষমতা নাই তেওঁলোকৰ নিৰ্দেশতে গ্ৰেপ্তাৰ কৰিছে আমাৰ মানুহ শংকা আৰু ভয় আজিৰ পৰা আপোনালোকে আৰু বেছি ভয় খোৱালে আমাৰ লুমচাও দৈমাৰী 25,000 ভোট পাই জিকাটো ফাইনেল লুমচাও দৈমাৰী জিন্দাবাদ লুমচাও দৈমাৰী জিন্দাবাদ আমি 26 তাৰিখলৈকে নৰখো আমি আজি ফাইনেল কৰিছো যে লুমচাও দৈমাৰী ইয়াত হাজাৰ হাজাৰ মানুহে নাঙলৰ ছবিত ভোট দি বিজয়ী কৰিব ইয়াত মাত্ৰ জনজাতি মানুহ নাই সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহ আছে হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহে আজি হাগ্ৰামা মহিলাৰীৰ লগত আছে আৰু এই হাগ্ৰামা মহিলাৰী কোনোদিনেই কোনো ৰাজনৈতিক নেতাৰ তলত নকহিৰ কৰা নাই আৰু নকৰে মই আপোনালোকক আজি কৈছো ৰাস্তা ঘাট দলং ষ্টেডিয়াম স্কুল হৈ থাকিব কিন্তু আজি আপোনালোকক মই হকিয়াই দিছো সাৱধান কৰি দিছো আমাৰ অধিকাৰ কোনোবাই কাঢ়ি লৈ যাব বিচাৰিছে আটাইতকৈ ভয়ংকৰ কথা বিটিএডিত বসবাস কৰা 35 লক্ষ মানুহে 7,500 মানুহ শহীদ হল লাখ লাখ মানুহ পঙ্গু হল অত্যাচাৰৰ সন্মুখীন হল হাগ্ৰামা মহিলাৰে বিটিএডি আনিলে আৰু কোনোবাই আমাক ভাগ ভাগ কৰিব খুজিছে কোন তেওঁলোক